ভলুকা বাঁহৰ 5টা খুঁটা, সৰু সৰু 3খন বেৰ আৰু নৰাৰ এখন চালি। হ'ব দিয়া, জুইকুৰা ধৰিবলৈনো ইয়াতকৈনো কি লাগে। আঘোণচোন শেষ হ'বৰে হ'ল। পথাৰৰ পৰা চাৰিথৰীয়া শেষৰ ভাৰ ধান বেৰিয়াৰ দোলনিত ভঁৰাল পাবহি। পাছে পাছে তুমি, মোৰ এটা উৱলি যোৱা চোলা, মূৰত এখন গামোচা আৰু সোঁহতীয়া এদঁতীয়া কাঁচি। সন্ধিয়া হ'ব। মছখৰিৰ জুইকুৰা নৰা ঢুকি নোপোৱাকৈ দপদপাই জ্বলিব। সৰু এখন কঠ পাৰি জুইকুৰাৰ কাষতে বহিম। আৰামৰ বাবে হাতে গুঠা কথা এখন পাৰি দিবা তুমি। সাৰথি 3 বেটাৰী টৰ্চ আৰু ৰেডিঅ'টো। গঞা ৰাইজৰ অনুষ্ঠান যুৱবাণী কথিকা। মলুকা চাপৰিত কৰা আলুদৰাৰ কেইটামান আলু আনিম। জুহালতে পুৰি খাম দিয়া। তুমি নিমখ সানিবা, মই ধনিয়া সানিম। আঘোণৰ সন্ধ্যাৰ উমাল পৰশে দুয়োকো সাৱটিব। কিছু সময় দুয়ো নীৰৱে ৰম। ষ্টীলৰ থালত পোৰা আলু পিটিকা কৰাৰ কটং কটং শব্দই নীৰৱতা ভাঙি কোঢ়াল কৰিব। তোমালৈ চাম। হাতলেম্পৰ পোহৰত তোমাক বৰ ধুনীয়া দেখি অ'। ঔবুলীয়া খোপা, পিতলৰ ৰং ধৰা গালখন, লাহে লাহে পুৰণি হ'বলৈ লোৱা কেঁচ বচা ৰিহাখন। এইবাৰ নখোৱাৰ জলপান জুহাল ঘৰতে বনাম দিয়া। কলিজনীৰ গোবৰেৰে জুহালখন ভালকৈ মচি দিবা। বাঁহতলৰ সোৱাগমণি ডৰা শেষ হোৱাৰ আগতেই ন খাম। চেৱা বৰা চাউল, ভৰলীপৰীয়া মহৰ এঠা দৈ, সুন্ধন চাপৰিৰ লালি গুৰ, জগে দাইটিয়ে চিলোৱা ভীমকলৰ ডোম। উহ। তিনিআলিৰ ৰমেন কানাইহঁতৰ আড্ডাটো নখোৱাৰ দিনাখন আমাৰ জুহাললৈ স্থানান্তৰ হ'ব। খোপাটো ঢাক খোৱাকৈ দীঘলকৈ উৰণিখন লৈ সেৱা এটা কৰিবা। সময়বোৰ বাগৰিব। বয়সৰ হিচাপত দিনবোৰ যোগ হ'ব। জুহালখন একেই থাকিব। একেই থাকিম তুমি আৰু মই। সলনি দুই এটাকৈ দাঁতবোৰ কমিব। খোপাৰ মাজে মাজে বজাৰৰ কলপৰ পৰশ পৰিব। মোৰ ৰেডিঅ'ৰ কাষত নতুনকৈ এটা খুন্দনাই ঠাই ল'ব। কেৱল জুহালখন একেই থাকিব। আঘোণৰ ভৰ ল'ব নোৱাৰিলেও খেলেঙি বৈ যোৱা ওঠেৰে হাঁহি এটি নিগৰাই দিবা। মুখখনি একেই। পিতল ৰঙী গালখন আকৌ হেঁপাহ পলুৱাই চাম। পাৰ হৈ যোৱা সপোনবোৰ আওৰাম। সকলো সলনি হ'ব। মাথো ৰৈ যাব জুহালখন, পোৰা আলু আৰু আঘোণ।